সকল আজি আপোনালোকৰ মাজলৈ পুনৰ আহিছে এটা নতুন ভিডিঅ' লৈ। আজি সূৰ্যগ্ৰহণৰ সময়ত অলপ ফুৰিবলৈ ওলাই গৈছিলোঁ। ফুৰিবলৈ যাওঁতেনে বতৰটো কেনেধৰণে চেঞ্জ হৈছে তাৰে কিছুমান দৃশ্য দেখুৱাম। বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। বতৰটো কেনেকৈ ক'লা হৈ গৈছে দেখিছে, এয়া কিমান ক'লা হৈ গৈছে। আকাশখন দেখিছে কেনেকুৱা ধৰণৰ ক'লা হৈ গৈছে। ওপৰলৈ চাওক, আকাশখন কিমান ক'লা হৈ গৈছে। পৃথিৱীৰ ছাঁটো সূৰ্যত পৰিছে। এনেকুৱা সূৰ্যগ্ৰহণ হ'লে পৃথিৱীৰ ছাঁটো সূৰ্যত পৰে, সেইবাবে ইমান আন্ধাৰ হোৱা দেখা গৈছে। এখন নদী, ইয়াতে অকণমান ৰং